গীতা শৰ্মাৰ কবিতা উপেক্ষা। আইনাখন দুমুখীয়া চলনাময়ী, তথাপিও কওঁ আগ্ৰহী নহওঁ মই। উপেক্ষা কিহৰ নে আসক্তিৰ আশংকা? উন্মুক্ত ভালপোৱাৰ ব্যংগ কিয়? বিভেদৰ প্ৰয়োজনে বা কি? মকৰাই জাল বান্ধিছে, তাতেই বহি জালিকটা সপোন দেখা হ'ল। স্বপ্নভংগৰ বেহু, নাটকৰ পাত্ৰ সলনি আৰু শকুনিৰ পাশা খেল। মিছা অভিমানৰ টোপোলা খন্তেকীয়া পলবোৰ শিকলিৰে বন্ধা হ'ল। ক্ষণভংগুৰ জীৱন যাত্ৰা এয়া, বকুল আৰু নুফুলে তোমাৰ পদূলিত। মোৰ পুখুৰীত বহু পদুম, মেলি দিয়া হাতখন ঢুকি নাপাবা, কাৰণ আইনাখন দুমুখীয়া।